হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম টু মাই ইউটিউব চেনেল একদম দিলছে। আৰু সকলোকে ৭৪তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, লগতে সৰস্বতী পূজাৰো। আৰু এই চাইডে আছে আমাৰ ভাইটি, আৰু আমি মানে আজি খোজকাঢ়ি যাবলগীয়া হৈছে। আমাৰ মানে গাড়ী চাড়ী নাই, আৰু গম পাইছে আমি বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, গাড়ী চাড়ী নাই আমাৰ, সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। আৰু চাই থাকক ব্লগটো, আজি কি পাৰোঁ দেখাব আপোনালোকক ন। আৰু যদি ভাল পায় ন, একদম লাইক কমেণ্ট শ্বেয়াৰ, তাতখনো যদি বেছি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু এতিয়া একদম মজা আছে, পাই গ'লহি আমগুৰি টাউন। আৰু এতিয়া একদম টাউনৰ পৰিৱেশ চাওক, চাৰিআলি। তো মানে আমি ৰখি আছোঁ ধুনীয়া ধুনীয়া ছোৱালীবোৰ চাবৰ কাৰণে। তো মানে চাৰিআলিতে ৰখি দিছোঁ আৰু চাম বুলি। আৰু মজা আছে, চাইডে আহিব একদম চাৰিআলি দি, আৰু আমি দুটা চাম আৰু মজা আছে। তো গাইজ ধুনীয়াছে পাই গ'লোহি আমাৰ আমগুৰি কলেজ। আৰু মজাছে আহি আছোঁ, আৰু পিছত আছে আমাৰ সুমন্তহেঁত, আৰু লগৰকেইটা আছে বাকীকেইটা। তো চাই থাকক মজা আছে, তো দেখাই আছোঁ ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোকক একদম মস্ত ষ্টাইলত। তো গাইজ দেখিছে, এয়া হৈছে আমাৰ আমগুৰি কলেজৰ সৰস্বতী পূজাৰ পৰিৱেশ। আৰু ইয়াত লিখা আছে ষ্টপ ৰেগিং বুলি। ইয়াত ইফালে হৈছে পাৰ্চী পত্ৰিকা উন্মোচন। এতিয়া আমি মজাছে গৈ আছোঁ। তো এয়া হৈছে আমাৰ সৰস্বতী দেৱী, আৰু ইয়াত ধূপ লৈ লৈছোঁ, মানে 3ডাল মাত্ৰ। আৰু এইকেইটা আমাৰ পাৰ্টনাৰ ধূপ জ্বলাই আছে। এইটো উদয়, এইটো অক্ষয়। তো ধুনীয়াকৈ ধূপ জ্বলাই লওঁ, আৰু 3ডাল ধূপ জ্বলাইছোঁ আৰু নাই। আমি মাইনে নেই ভাত দীঘল
কিবা কৈ দিয়া আৰু সৰস্বতী পূজা বুলি হেল্ল' দোস্ত আছোঁ আছোঁ নাই এনেই আছোঁ আৰু গা যাম মই চাৰক একদম দেখাই দিওঁ যিহেতু আপোনাৰ মোৰ আছে মচ ষ্টাইলত একদম ধুনীয়াকৈ দেখিছে অনুষ্ঠান কৰি আছে এইটো হৈছে আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হাই হেল্ল' বাই আজি এজনী কি হৈছে কথা মানে অলপ বেলেগ বুলি কোনো কাৰণ হয় যিহেতু এইবাৰ আমাৰ সৰস্বতী পূজা মাজতে খেল ধেমালি অনুষ্ঠিত কৰা হ'ল তাৰ মাজতে সৰস্বতী পূজা হ'ল আৰু আমাৰ প্ৰত্যেক বছৰে যিহেতু সৰস্বতী পূজাত প্ৰতিটো বিভাগৰ পৰাই ৰাষ্ট্ৰীয় উন্মোচন কৰা হয় আৰু এইবাৰো বহু কষ্ট ইংলিছ ডিপাৰ্টমেণ্ট ৰিপৰ্টাৰ লিখাই লাগিছে দেখোন মোক ৰিপৰ্টাৰ লিখাই লাগিছে মোক ছাত্ৰ ছাত্ৰীসকলৰ মননৰ কৰ্ষণৰ বাবে বাগদেৱী সৰস্বতী পূজাৰ লগত সংগতি ৰাখি অধ্যক্ষ মহোদয়ে যি শাস্ত্ৰীয় পত্ৰিকা প্ৰতিযোগিতা উদযাপন কৰিবলৈ দিহা কৰিছিলে আজি অসমীয়া বিভাগেও প্ৰাণময়ী শীৰ্ষক প্ৰাচী পত্ৰিকাখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ আজি উন্মোচনৰ প্ৰাণ মুহূৰ্তত অধ্যক্ষ মহোদয়ে এখন বিহুৱানে সম্বৰ্ধনা জনাব হেপী কামনা বাইদেৱে প্ৰথমে বন্তি প্ৰজ্বলনে ইয়াত ধুনীয়া আছে একদম লুচি পুৰি বনাই আছে আৰু এগাল পাটনাগাল দেখিছে পুৰি বনাই আছে তিনকে বেছি চব্জি লাগে আৰু এইবোৰ
বুটডালি আমি লৈ গৈছোঁ মজাছে গীতালি তহঁতি খাবলৈকে আহ নি এটা ইয়াত আজি অকল খাবলৈকে আহে সৰস্বতী পূজা বুলি অকল খাবলৈকে আহে